পোনপ্ৰথমতে আমি মহাভৈৰৱ মন্দিৰলৈ গ'লোঁ। এয়া মহাভৈৰৱ মন্দিৰৰ গেট। আমি ওচৰৰ দোকানৰ পৰা ফুল ধূপ চাকি লৈ আমি ভিতৰলৈ সোমাই গ'লোঁ। মহাভৈৰৱ মন্দিৰৰ বিষয়ে সকলোৱে জানে। এই মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল শিৱভক্ত বানৰজাই। এয়া হৈছে নন্দী মহাৰাজ কৈলাশৰ দুৱাৰপাল। মনে মনে নন্দী মহাৰাজৰ কাণত নিজৰ মনোকামনা ব্যক্ত কৰিলে সেই মনোকামনা মহাদেৱৰ ওচৰত পায়গৈ বুলি প্ৰচলিত হৈ আছে। এয়া ধূপ চাকি জ্বলোৱা স্থান। আমিও হাত ভৰি ধুই ধূপ চাকি জ্বলালোঁ। ধূপ চাকি জ্বলোৱা হোৱাৰ পিছত আমি আকৌ মূল মন্দিৰৰ ভিতৰলৈ সোমালোঁ। মূল মন্দিৰৰ ভিতৰত আছে এটা ডাঙৰ শিৱলিংগ, যাৰ উচ্চতা প্ৰায় 3.2 মিটাৰ হ'ব। মন্দিৰৰ পৰা নিৰ্মালীলৈ ওলালোঁ। এতিয়া আমাৰ মন্দিৰৰ পৰা আমি এতিয়া যামগৈ চিত্ৰলেখা পাৰ্কলৈ। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া চিত্ৰলেখা পাৰ্কৰ গেট। আমি তাড়াতাড়িকৈ টিকেট লৈ ল'লোঁ। তাৰপিছত ভিতৰলৈ এণ্ট্ৰি। পাৰ্কখন বহুত ডাঙৰ হয়। কি আছে আপোনালোকে চাই থাকিব। চিত্ৰলেখা পাৰ্কৰ পৰা ওলাই আহি আকৌ আমি গণেশ ঘাটলৈ গ'লোঁ। এয়া গণেশ ঘাটৰ গেট, ইমান ধুনীয়া হয়। এয়া গণেশ মন্দিৰ।
এতিয়া আমি পালোহি গণেশ ঘাট। ব্ৰহ্মপুত্ৰৰ একদম ওচৰত। বহুত আৱৰ্জনাবিলাক উটি আহিছে, তথাপিও বহুত ভাল লাগিল। আপোনালোকেও আহিব। আমি বেছি টাইম নৰলোঁ, তাৰপিছত আমি তাৰ পৰা ওলালোঁ। ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে লাইক কৰিব। থেংক ইউ।